हेलो एवरीवन आपनालोक सकलोके मोर चेनेलर नतुन एटी भिडिओले स्वागतम जनाइछु। आशा करिछु आपनालोक सकलोए भाले आछे, आमारो भाल आरो बहुत दिन हल यूट्यूबत भिडिओ दियाई हुआ नाइ, हेइकारणे आजि भाबिलो एटा भिडिओ आरम्भ करि दिउ। आरो एतिया बाजे दुपरिया 12टा। आमार एठाले जाबलगिया आछे। एतिया मैं भात बनवाई नाइ, एतिया पटापट भात किबा एटा बनाइ लও, तार पिछते रेडी होई जोৱাৰ সময়ত आपनालोक सकलोखिनि जनाइ থাকিম जे कत गई आछो। ठीक আছে। आशा करिছো आपनालोक सकलोए भिडिओটো शेषলৈকে চাই যাব আৰু শেষত জনাবলৈ নাপাহৰিব যে भिडिओটো চাই आपनालोকৰ কেনে লাগিল। মোৰ ভাত বনোৱা হৈ গল। আজি বৃহস্পতিবাৰ নিৰামিষ আমাৰ, সেই কাৰণে পনীৰ আৰু আলু আৰু লগতে পাপৰ আছে, এইখিনিয়ে শৰ্টকাট বনালো আৰু এতিয়া খাই লও। हेलो एवरीवन আমাৰ খোৱা বোৱা কেতিয়াবাই হৈ গল, যোৱাহে হোৱা নাই আৰু এতিয়া আমি যাবলৈ ওলালো। এতিয়া বাজে 4:30। হাজবেণ্ডৰ অফিচৰ কাম আছিল, সেইকাৰণে দেৰি হ'ল, নহলে আগতে যোৱা কথা আছিল। আৰু এতিয়া আমি গৈ থাকো। আমি গৈ আছো আসলতে ৰুম চাবলৈ। আমি বৰ্তমানটো আছো 1 BHK আৰু বেলেগ এটা ৰুম বুলি ভাবিছো, এইটোৱে চাবলৈ যাও। ঠিক আছে, গৈ থাকো আৰু এতিয়া আহি পালো আৰু ঘৰৰ অনাৰজন আহি আছে। আমাক ইয়াতে ৰখিব গলে 10 মিনিট মান, সেইকাৰণে ইয়াতে আছো আৰু ৰখি। रूम चाবলৈ গলো, গৈ আকৌ আহিলো, কিন্তু ভিডিও কৰা নহল কাৰণ আমি যেটো ৰুম দেখিছিলো সেইটো ৰুম অলৰেডি বুক হৈ গৈছিল। আমাক বেলেগ ৰুম দেখুৱাইছিল, সেইকাৰণে এটো পছন্দ নহল, একেবাৰে সৰু আছিল ৰুমটো। সেইকাৰণে আহিলো আৰু অহাৰ পাছত ভিডিওটো কৰিছো। আৰু এতিয়া চাও কি কৰো, আপোনালোকক দেখুৱাম কি কি কৰি থাকো। হেল্ল, সন্ধিয়া চাকি দিলো আৰু আজি চাহ নাখালো কাৰণ আমি ৰুম চাই আহোতে পানীপুৰি খাইছিলো, সেইকাৰণে চাহ নাখালো। আৰু আমি এতিয়া ভাবিছো যা বজাৰ কৰিবলৈ, বজাৰো কৰিবলগীয়া আছে বহুতখিনি। গতিকে বলক আজি আপোনালোককো দেখুৱা আমি কৰ পৰা আৰু কেনেধৰণে বজাৰ কৰো। গতিকে বলক গৈ থাকো। আমি আহিলো মোৰত, এইখন এখন সৰু সুৰা শ্বপিং মলে হয় আৰু এতিয়া ভিতৰত সোমাই গৈ চাও। ভিতৰলৈ সোমাই আহিলো আৰু এতিয়া চাও কি কি ল'ব পৰা যায়। আৰু প্ৰথমতে আমি আহিলো জুচ ল'বলৈ, কাৰণ গৰমৰ দিন জুচ খাই ভালে লাগে, মোৰটো ভালে লাগে খাই বিৰাতে। আৰু মলত আহিলে কি হয়, আমি দৰকাৰী বস্তুবিলাকে পাহৰি থাকো আৰু দৰকাৰী নোহোৱাবিলাকে লৈ আহো, এনেকুৱাই হয়। আৰু এতিয়া চাই আছো ব্ৰাছ। বজাৰ হল আমাৰ আৰু মানে লাইনত আছে, বহুত ভিৰ। বজাৰৰ পৰা আহিলো আৰু এতিয়া আপোনালোকক বস্তুবিলাক দেখাই দি আছো কি কি আনিলো। এইবিলাকে আইসক্ৰীম আছে, চকলেট, লচন, জুচ আছে, এনেকুৱা বিস্কুট কিবা কিবি আছে। আৰু আমাৰ সবজি বজাৰো কৰিবলগীয়া আছিল, কিন্তু কৰাই নহল, দেৰিও হৈ গল এইবিলাক কৰোতে। আৰু এতিয়া সবজিবিলাক আমি অনলাইনে অৰ্ডাৰ দি আনিব লাগিব, এয়াই আৰু। হেল্ল এভৰিৱান, কালি আৰু অহাৰ পাছত ভিডিও নকৰিলো, মানে পাহৰিয়ে থাকিলো। আৰু আজি ভাবিলো ভিডিওটো শেষ কৰি দিওঁ, কাৰণ ভিডিওটো শেষ কৰা হোৱাই নাই। আৰু বেংগলোৰত যেহেতু বহুত গৰম দিছে, মই সেইকাৰণে গা পা ধুই আহিলো। এতিয়া 5টাই বাজিছে আবেলি আৰু ইয়াতে পুৰা বতাহ দি আছে, বৰষুণ দিব চাগে। আৰু মই ভাবিছো আপোনালোকক কেইটামান বস্তু দেখুৱাম। কেতিয়াবা অনা হৈছে বস্তুবিলাক, দেখুওৱা হোৱা নাই আপোনালোকক, ভিডিঅ'ই কৰা হোৱা নাই যিহেতু বহুত দিনৰ পৰা, সেইকাৰণে আজি ভাবিলো বস্তুবিলাক দেখুৱাই দিওঁ। গতিকে বলক ৰুমলৈ। এতিয়া মই আছো ছাদৰ ওপৰত। আপোনালোকক যে অলপ আগত ক'লো কিছুমান বস্তু কিনিছিলো, আৰু বস্তুবিলাক হ'ল ৰাইডিং গিয়াৰ্ছ। এইখন এখন ৰাইডিং জেকেট হয়, দেখুৱাই দিছো ভালদৰে। তাৰপিছত গ্লভছ আছে এনেকুৱা,
আৰু এইটো হ'ল নি গাৰ্ড এইবিলাক কিনিছোঁ আমাৰ ৰাইডত যোৱাৰ বহুত ইচ্ছা আছে কিন্তু কেতিয়া যাব পাৰোঁ নাজানো গ'লে নিশ্চয় আপোনালোকক জনাম তাৰপিছতে এটা ফুল হেলমেট ৰাইডৰ কাৰণে দৰকাৰী হয় ফুল হেলমেট সেইকাৰণে এইটো কিনিছোঁ আৰু আছে জোতা ৰাইডিং শ্বু এনেকুৱা এতিয়া মই জোতাযোৰ পিন্ধি দেখুৱাই দি আছোঁ আৰু ৰাইড কৰাৰ সময়ত ৰাইডিং জোতা পিন্ধাটো বিৰাটেই দৰকাৰী হয় কাৰণ ৰাইডিং জোতাটো আমাৰ ভৰিখন চাৰিওফালৰ পৰা প্ৰটেক্ট কৰে বিশেষকৈ সৰু সৰু শিলগুটি বা ৰ'দ পলিউশ্যন আৰু ইঞ্জিন হিট এইবিলাকৰ পৰা ভৰিখন আমাক প্ৰটেক্ট কৰাত সহায় কৰে মাইচুৰ যোৱাৰ সময়ত স্পেচিয়েলি মই এইখিনি ঠাইত ইঞ্জিন হিটটো বেছিকৈ ফিল কৰিছিলোঁ আৰু জোতাযোৰৰ পিছফালে ৰিফ্লেক্টৰো আছে গাইজ মই একদম ৰেডি ৰাইডত যোৱাৰ কাৰণে এতিয়া হাজবেণ্ডে কেতিয়া লৈ যায় এতিয়া যাব পাৰিম আৰু এতিয়া আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন পাই থাকে বাই বাই